ওটো গজেন্দাৰ ভায়েক বজেন্দা নহয় জানো? ই জেলৰ পৰা কেতিয়া ওলালে? আৰু জেলৰ পৰা ওলাইছে বাৰু ই লাড্ডুৰ লগত কি কথা পাতি আছে? ৰ বাপেকে মনে মনে যায় ইয়াতে কি কথা পাতি আছে শুনি লওঁ এবাৰ। ঐ লাড্ডু, বুজিছ, এইবাৰ জেলৰ পৰা ওলাই আহিছোঁ। যদি মই এইবাৰ গজেনক মাৰি তাৰ মাটি বাৰী গোটেই মোৰ নামত লিখি ল'ব নোৱাৰোঁ, তেন্তে ময়ো এই যজেন মহাজনৰ পুতেক নহয়। চাই থাক। হেই কি কথা কওঁ, সিচোন তোৰ নিজৰ ভাইৰে, তই তাক মাৰিবি জানো? আৰু তই এবাৰ জেলৰ পৰা ওলাই আহিলিয়ে আৰু তই তাক মাৰি জেলত যাবি? কথা তোৰ। এই লাড্ডু, মই ভাই চাই এইবোৰ চাব নাই। দেউতাই গোটেই মাটি সম্পত্তি তাৰ নামত লিখি মৰি গুচি গ'ল হা, আৰু মই কি এতিয়া চাই থাকিম? এই লাড্ডু, এইবাৰ হয় সি থাকিব নহয় মই থাকিম। এই যজেন মহাজনৰ দুটা পুতেকৰ ভিতৰত এটা পুতেক থাকিব। চাই থাকিবি এইবাৰ। এই শুন, তই জেলৰ পৰা আহিছই ওলাই, তাক মাৰিব নালাগে, তই তাক ভয় খোৱা, বুজিছ? লাড্ডু, মোৰ হাতত এনেকুৱা এটা জবৰদস্ত প্লেনিং আছে। এইবাৰ গজেনে একো বুজিয়েই নাপাব সি কেনেকৈ ধ্বংস হৈ আছে। চাই থাক। মানে কথাবোৰত ই মানে এই অলগত ধৰি জেলত থকা ল'ব ভাল নহ'ল। এই গজেনে তাক লাগি ভাগি জেলৰ পৰা উলিয়াই আনিলে, সি এতিয়া গজেন্দাকে মাৰিব। ৰ মই জল্দি যাই গজেন্দাক কথাষাৰ ক'ব লাগিল দেই। ঐ লাড্ডু, বল এতিয়া মই মোৰ কাম আৰম্ভ কৰোঁ। তই অলপ সহায় কৰি দিবি বল। বজেন তই জানই দেখো এই লাড্ডুৱে কেতিয়াও গান্ধী অবিহনে একো কামেই নকৰে। সহায় এইবিলাক লাড্ডুৰ দ্বাৰা নহব। বজেন পেজা ফেকো তামাচা দেখো, এইবিলাক সহায় কৰি লাভ নাই। তই পইচা কামাবি আৰু মোক সহায় কৰিব লৈ যাও তোৰ লগত, মোক ফচাবি। হ'ব দে, তই বেছি কথা কৈ দিয় অলপ। পাবিতো, তই তোৰ ভাগ পাই যাবি। তই জানই দেখো মোক, মই কিন্তু গাদ্দাৰি নকৰোঁ কাকো। তই আৰু গাদ্দাৰি নকৰ হা? কথা কবলৈ আহিছ, তইতো নিজৰ ভাইৰ লগত গাদ্দাৰি কৰি আছ, আৰু তই মোৰ লগত গাদ্দাৰি নকৰিবি। চা বজেন, এইবিলাক কৈ মোক লাভ নাই। পইচা যদি দিয় যাম, আৰু যদি নিদিয় তই তোৰ ৰাস্তাৰে যা, মই মোৰ ৰাস্তাৰে যাওঁ। যা। হ'ব দিম ৰ পইচা তোক, ক'তো নাযাবি। এটা কাম কৰ, কলাইকো লগত লৈ যাওঁ। কলাই ঘৰত আছ নাই? ভোলা, কি হ'ল? এই দুপৰীয়াখন ওলালি যে? শুই আছিলো অলপ, ক কি হ'ল? হেই শুবি ৰ, ডাঙৰ কথা এটা হৈছে। ডাঙৰ কথা কি হ'ল কচোন? এই গজেন্দ্ৰ ভাইকে বজেন, সি জেলৰ পৰা ওলালে নহয়। আৰু অথনিয়ে মই তাক ৰাস্তাত দেখি আহিছোঁ। সি আৰু লাড্ডুৱে গজেন্দাক মাৰি গোটেই মাটি সম্পত্তি লৈ লোৱাৰ কথা কৈ আছে। কি কথা কওঁ? সি গজেন্দা লাগি বেগেইটাক উলিয়াই আনিলে জেলৰ পৰা, আৰু সি এতিয়া গজেন্দাক মাৰে? সেইকাৰণে কৈছোঁ ব'ল গজেন্দাৰ ওচৰলৈ যাওঁ, আৰু এই বজেনৰ কামটো একেবাৰে খতমে কৰিম বুলি ভাবিছোঁ এবাৰ। বল। কলাই, বুজিছ, এইবাৰ যদি গজেন্দাই এই বজেন্দ্ৰক নামাৰে, মই কিন্তু মাৰি পেলাম। তই চাই থাকিবি। গজেন্দা এই ঘৰত আছে নাই? গজেন্দা ৰবা মই ভিতৰত আছো। আহকচোন বাহিৰলৈ ওলাই আহক, ডাঙৰ কথা এটা হৈছে। ৰবা গৈছো, ৰবাচোন। ভোলা, কি হ'ল ইমান দৌৰাদৌৰিকে মাতিছে যে? আৰে গজেন্দা, দৌৰাদৌৰি নকৰিম, আপোনাক মাৰিবলৈ প্লেনিং চলি আছে। কি কথা কৈ আছ? মোক মাৰিবলৈ প্লেনিং চলি আছে? মোক মাৰিবলৈ কোনে প্লেনিং চলাই আছে কোৱাচোন? আৰে গজেন্দা, আপোনাক মাৰিব আপোনাৰ ভাইক বজেনে প্লেনিং চলাই আছে। আমি নিজ কাণেৰে শুনি আহিছো। মোক আৰু বজেনে মাৰিব কিয়? মইচোন তাক লাগি ভাগি জেলৰ পৰা উলিয়াই আনিলো। মইনো তাৰ আকৌ কি বেয়া কৰিলো সি যে মোক মাৰিব? ভালকে কোৱাচোন, বুজাই কোৱা মোক। আৰে গজেন্দা, মই নিজ কাণেৰে শুনিছো,
লাড্ডু আৰু বজেনে আলোচনা কৰি আছে আপোনাক মাৰিবলৈ। আপোনাক মাৰি ঘৰ বাৰী মাটি চব তাৰ নামত কৰাৰ মাথা মাৰি আছে সি। সেইকাৰণে সি মোৰ পৰা মাজে কাগজ চেনি বিচাৰি আছিলে ন। লাগি ভাগি জেলৰ পৰা উলিয়াই আনিলোঁ, মাটিবিলাক তাৰ নামত লিখি দিলোঁ, সি এতিয়া মোকেই মাৰে আকৌ। ঐ ভোলা, মই ভয় নকৰোঁ, চাওঁ আজি কাৰ কিমান হাতত জোৰ আছে। মই একো ভুল কৰা নাই যিহেতু মই কিয় ভয় কৰিম। আহক সি আজি, আহক আজি সি। আজি তাৰ নেলু চেপি তাৰ মাটিৰ লোভ মুখেৰে বাহিৰ কৰি দিম। ভোলা আৰু কলাই, তোমালোকে যোৱাগৈ যোৱা। আমাৰ এইবোৰ কাজিয়া মাজত থাকি তোমালোকৰ এনে অনিষ্ট হ'ব। যোৱাটো নাই গজেন্দা, আমি আপোনাক এনেকুৱা অকলে এৰি থৈ নাযাওঁ। আজি এই বজেন বোলাটোক তাক একফালন দিহে যাম মই। আপুনি তাৰ নামত কিমান সহায় কৰিলে, কিমান লাগিলে ভাগিলে, জেলৰ পৰা উলিয়াই আনিলে, আৰু সি আজি আপোনাক মাৰে। সহ্য হোৱা নাই মোৰ গজেন্দা। গজেন্দা ৰেডিছো তাক আজি বখিলাই পেলাম ইয়াতে। ৰহবা তেন্তে, আহক সি দেখা যাওক ক'ৰ পানী ক'ত যায়।